মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভাল। মোৰো বৰ্তমান ভালেই এতিয়া, আৰু আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাইছোঁ আৰু কণ্টিনিউ কৰিম বুলি ভাবোঁ। কণ্টিনিউ নহয়, সিটো নহয় সিটো কিবা এটা নহয় কিবা এটা ওলাই থাকে। আৰু এতিয়া মই বাহিৰতে আছোঁ, আবেলি সময়, আৰু এতিয়া বনোৱা কাৰণটো আছে আপোনালোকক, নোহোৱা নহয়, কিবা বনাই দেখুৱাম। আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু শেষত জনাবলৈ নাপাৰিব আপোনালোকৰ কেনেকুৱা লাগিল। কোনপিনে আনিবগৈ? এইপিনে মিষ্টাৰ ওলাইছে যাবলৈ, আনিবলৈ বাঢ়িলে। কি আনিব হাতত, কিবা এটা লৈ আহিব দেখিব। এইয়া মিষ্টাৰ আহিছে এইপিনেদি, এইটো বাৰীতে হৈছে সেইটো। আৰু কোমোৰা দেখি গম পাইছে নিশ্চয় কিহৰ লগত খাম, আৰু বলক দেখুৱাওঁগৈ কিহৰ লগত খাবা কোমোৰা। হা আৰু এইপিনে মিষ্টাৰে এতিয়াই মানে যা যোগাৰটো কৰি থকা হৈছে। আৰু এয়া এইটো হাঁহ, ঘৰৰে হাঁহ দেই, এজনী। ঘৰৰ বস্তুবোৰ খাব মন নাযায়। এতিয়া মই আৰু বেলেগ বস্তু এটা বনাম, চাই থাকিব। এতিয়া মই কৰিম, এয়া আনি থৈছে পিঠাগুড়ি আৰু ভাত পিঠা বনাম। ফাৰ্ষ্ট টাইম মই ভাত পিঠা বনাম, কোনোদিনেই মই ভাত পিঠা বনাই পোৱা নাই, আৰু সেইকাৰণে আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। কেনেকৈ বনাওঁ, কি কৰিম, মিষ্টাৰে অকণমান দেখুৱাই দিব, আৰু মই নিজে বনাম বুলি ভাবিছোঁ। আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে, একদম ৰাতিলৈকে কণ্টিনিউ কৰিম এতিয়াৰ পৰা, আৰু কোন কোন আহে দেখুৱাম। এইখিনি মিলত খুন্দাই অনা হৈছে পিঠাগুড়িখিনি, একদম পূৰা গৰম হৈ আছে, এতিয়া জাষ্ট আনিছে। ভাত পিঠা বনাবলৈ সকলোৱে জানেই, মোৰ নিচিনাকৈ কোনোবাই যদি নজনা আছে, প্ৰথম শিকাৰ আছে কোনোবা, নথকা নহয়, তাৰ মাজতে ওলাব। আৰু সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু কেনেধৰণে বনাওঁ, কি কৰোঁ, আৰু খাবলৈও টেষ্টি হ'ব লাগিব ন, তেনেকৈ অকণমান বনাম, চাই থাকিব ভিডিঅ'টো। কামত লাগোঁ। এইটো আমাৰ দেৱাংশে এক্সাম আহি আছে, আৰু তাৰ একদম ফোন চোৱা উৎপাত কৰি দিয়ে। ভাগিনজনী আহিছে, বহুত নম্বৰত আহিছে, তাইও ছুটি নাপায়। আৰু তাই হাঁহ নাখায়, বেয়া পায় হাঁহ খায়, আৰু তাইৰ কাৰণে বেলেগ কিবা আনিব লাগিব। গৰম পানীখিনি হৈ গ'ল, এতিয়া এই ডাঙৰ কেৰাহী এখন লৈ লৈছোঁ, আৰু এইখনতে এতিয়া পানী ফুলটিকৈ ভৰাই ল'ব লাগিব, আৰু পানীখিনি ধুনীয়াকৈ উতলিব দিব লাগিব ন। মিষ্টাৰে অলপ চলপ জানে, মোক শিকাই আছে। আৰু পানীখিনি হোৱা মানে এতিয়া মই যিখিনি ভাত পিঠাৰ কাৰণে যি কৰিব লাগে সেইখিনি এতিয়া কৰি ল'ম। মানে পিঠাগুড়িখিনি সনা মেলা কি কৰিব লাগে সেইখিনি কৰি ল'ম। তাৰপিছত পানীখিনি যেতিয়া উতলিব, তাৰপিছত যিখিনি কাম হৈ থাকিব, কি কৰিব লাগে, এতিয়া মই প্ৰথমতে কৰি লওঁ, পিঠাগুড়িখিনি সানি লওঁ। তাৰপিছত এতিয়া সন্ধিয়া 5টা বাজিছে, আজি ধুনীয়াকৈ ৰ'দটো দিছিলে। আৰু এইজনী কি চৰাই কমেণ্টত জনাব। এইজনী এজনী কি চৰাই জনাব, মই ভালকৈ দেখুৱাইছোঁ ৰ'ব। কি চৰাই ধৰিব পাৰিছেনে? একদম দেখিবলৈ মৰা চৰাই নিচিনা এইজনী কি চৰাই। ইয়াত ধুনীয়াকৈ বহি দিছে দেই, ভিডিঅ' কৰিব দিছে, দেখিছেনে বাৰু? কি ইজনী এই ফুলটোহেঁত যে আছে, একদম ৰঙা হৈ যায়, ৰঙা হোৱা নাছিলে, এতিয়া ৰঙা কৰি দিব পাৰে দেহেঁতি। এইটো ৰঙা হৈ গ'ল, দেখিছেনে ফুলপাহ? এয়া ৰঙা হৈ গৈছে। কোনে জানে কমেণ্টত জনাব। এইটো মই জনাত টাৰ্কি বুলি জানো, টাৰ্কি চৰাই। গ'লগৈ ইজনী। কৰি নাথাকোঁ এতিয়া, পটাপট সেইপিনে গৰম পানী হৈ আছে, আৰু মই পিঠাগুড়িখিনি সনা মেলাত লাগোঁগৈ। ইমানখিনি লৈ ল'লোঁ, এইখিনি 1.5 কেজিমানৰ জোখাই আছে। আৰু ইয়াতে মই প্ৰথমতে দি দিম সোৱাদ অনুসৰি নিমখ দি দিম। নিমখটো প্ৰথম বনাইছোঁ যিহেতু ভালকৈ মোৰ ইমান আইডিয়াটো নাই, হ'লেও শ্বেয়াৰ কৰিছোঁ ভিডিঅ'টো কেনেকুৱা হয় চাব আপোনালোকে। আৰু ইয়াতে মই দি দিম খাবলৈ ভাল লাগিবৰ কাৰণে, ফ্লেভাৰটোৰ কাৰণে ঘিউ দি দিম। এইটো মনোৰমা ঘি দি দিম, চামুচ
চামুচ খালে মুখত যাতে গলে ঘিউ ঘিউ ফ্লেভাৰটো আহে সেইকাৰণে ভাত পিঠাটো অকল বনালেই নহ'ব খাবলৈ টেষ্টি লগাকৈ বনাব লাগিব তেতিয়া ভাল লাগিব আৰু এইখিনি গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম যাতে নিমখ আৰু ঘিউ পিঠাগুড়ি গোটেই মিশ্ৰণখিনি ধুনীয়াকৈ হৈ যায় আৰু ইয়াত হাতা লগোৱাতকৈ হাতেৰে ধুনীয়াকৈ মিক্স কৰি লৈছোঁ মই গোটেই মিশ্ৰণখিনি ইয়াত মই মিক্স কৰি লোৱা হৈ গ'ল এতিয়া ইয়াত মই লাহে লাহে গোটেই পানীখিনি এনেকৈ ঢালি দিব নালাগে কাৰণ আমাৰ পনীয়া হ'লে নহ'ব ভাত পিঠাটো সেইকাৰণে এনেকৈ পানীটো ল'লোঁ আৰু এনেকৈ কৰিলোঁ তাৰপিছত হাত ব্যৱহাৰ কৰিব লাগিব মেইন হাতখন ব্যৱহাৰ কৰিব লাগিব ইয়াত হেতা লগালে নহ'ব আৰু ঘিউ ঘিউ ফ্লেভাৰটো ধুনীয়া ধুনীয়া আহিছে আৰু অলপ অলপ পানী দি আৰু এইটো পানী দি লাহে লাহে এইটো গোটা পাতিবলৈ আৰম্ভ কৰিছে আৰু আমাৰ এইটো জোখত লাগিব এইটো যাতে এনেকুৱা তেতিয়া মানে এনেকৈ চালিলে তাতে হৈ পৰে আৰু এইটো জোখত লাগিব এইটো গোটেইখিনি এতিয়া মই এনেকৈ লাডু কৰি ল'ম এইখিনি গোটেইখিনি এইটো চাইজত মই এনেকৈ লাডু কৰি লৈছোঁ আৰু এইখিনি আৰু দেখিছেনে এইটো এনেকৈ যোনসকলে নাজানে সেইসকলৰ বাবে দেই এয়া এনেকৈ যাতে এনেকৈ চালোঁতে হৈ পৰে সেইটো সুবিধা লৈ এনেকৈ কৰিছোঁ নহ'লে বেছি ঢিলা হ'লে হেৰিটো ভাল নহয় মানে গোটা গোটা পাতি নাযায় মানে বনোৱা দেখিছোঁ বেলেগক এতিয়া ফাৰ্ষ্ট টাইম বনাইছোঁ মই চাই থাকিব কেনেকুৱা হয় আৰু যিসকল নাজানে এনেকৈ বনাই খাব পাৰিব এইবাৰ মই বনাওঁ বুলি লৈছোঁ আৰু এইখিনি দেখাই দিয়ে এইখিনি মিষ্টাৰে বনোৱা আৰু কৃষ্ণ প্ৰথম ট্ৰাই কৰিছোঁ এনেকৈ আছিলে হ'বলা পাইছোঁ চাগে জানো কি হৈছে ধোৱা খাই অৱস্থা বেয়া হৈ গৈছে ইমান খাবলৈ ভাল কিন্তু বনাবলৈ ইমান সহজ নহয় চাই থাকক বস্তুটো এনেকৈ কৰি দিব লাগিব গম পাইছেনে নহ'ব হৈছে গম পাইছেনে হ'ল 1.5 কেজি চাউলৰ মই ভাত পিঠাৰ কাৰণে যোগাৰ কৰিছিলোঁ আৰু এইখিনি হ'ল হৈ যাব মানুহ কম যিহেতু আমাৰ এয়া আৰু এইখিনি আছে নমাবৰ কাৰণে এতিয়া এইখিনি নমাই লওঁ ৰেডি হৈ যাব মাংসটোৰ কাৰণে যোগাৰ কৰিম এয়া আৰু কেনেকুৱা হৈছে মই বনাব জানিছোঁ নে নাই আৰু প্ৰথম এটা কথা কিন্তু কওঁ ইয়াতে মই প্ৰথমবাৰ বনাইছোঁ যদিও কিন্তু ইয়াত মৰাটোৰ লগত মানে কথা আছে যিটো আমি মানে পিঠাগুড়ি ৰেডি কৰি লওঁ প্ৰথমতে নিমখ ঘিউ চিউ দি পিনি ৰেডি কৰি যিখিনি লৈছিলোঁ মিশ্ৰণখিনি আৰু পানী দিয়াৰ লগত কথা আছে আৰু এয়া ধুনীয়াকৈ হৈ গ'ল এইখিনি লাষ্ট আৰু প্ৰথম বনাইছোঁ যদিও বেয়া হোৱা নাই ন ক'ব আপোনালোকে কমেণ্টত জনাব ল আৰু খাই পিনি ক Halo. কেনেকুৱা আছে কোৱা হৈছেনে বনাব জানিছোনে ভাল লাগিছেনে মিষ্টাৰ কাৰণে বনোৱা হৈছিলে এতিয়া কেনেকুৱা হৈছে কেনেকুৱা আছে কওক ভাল হৈছে ন ভাল
এইপিনে গোটেই মছলাখিনি মই এটা বাতিত উলিয়াই এইপিনে অলপ পানী দি গুলি ল'ম আৰু এইপিনে পিঁয়াজ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এইপিনে আছে পিঁয়াজ, আদা নহৰু পেষ্ট আৰু এনেকৈ পেষ্ট বনাই ল'লে খাবলৈ ভাল লাগে। আৰু এইপিনে তেলত দিয়াৰ পিছত তেলটো বিৰিঙি বিৰিঙি আহিবলৈ আৰম্ভ কৰিছে আৰু এনেকুৱাতে মাংসখিনি দি দিছোঁ আৰু এনেকৈ বনালে বহুত টেষ্টি লাগে খাবলৈ। এইপিনে মাংস প্ৰায় হৈছেগৈ, 5 মিনিট হ'লেও হৈ যাব। আৰু ভাল ৰেচিপি শ্বেয়াৰ কৰা নাই, হাঁহৰ মাংস আগতে ৰেচিপি শ্বেয়াৰ কৰা আছে, সেইকাৰণে শ্বেয়াৰ কৰা নাই। আৰু এইপিনে আলহী কথা পাতি আছে, চব আলহী আৰু টাইম হৈ গ'ল যিহেতু ৰাতি বহুত হৈ হ'লোঁ আৰু মানুহ বহুত আহি গ'ল, সেইকাৰণে আৰু ভিডিঅ' কৰা নহ'ল। পটাপট দি খোৱা এতিয়া বাজিলে 11টা, 11:30 বাজিব হ'ল ৰাতি। আৰু ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰিলোঁ। কেনেকুৱা পালে জনাব, যিমানখিনি পাৰোঁ সিমানখিনি দেখাবলৈ চেষ্টা কৰিলোঁ আৰু কেনেকুৱা পালে জনাব। আৰু আজি যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। মোৰ চেনেলত যদি নতুনকৈ চাই আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ তেন্তে অন্য এটা ভিডিঅ' পুনৰ লগ পাম। শুভৰাত্ৰি, বাই বাই।